কি খবৰ আপোনালোকৰ? আজি বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। চানেকি একো নেদেখুৱাওঁ দেই, আজি গামোচাহে দেখুৱাম। এইখিনি গামোচাতে ব্যস্ত আছিলোঁ, সেইকাৰণে মানে ভিডিঅ' একদম দিব পৰা নাই। আপোনালোকে কৈছিলে যে কি জেগাত শালখনত কেনেকৈ মানে মেচিনটোৱেদি ফুল তোলে সেইটো দেখাবলৈ। মই এটা শ্বৰ্টছত দিছিলোঁ, সবিশেষ দিয়া নাই, কিন্তু মই একদম ভিডিঅ' কৰিবলৈ সময় পোৱা নাই, সেইকাৰণে দিয়া নাই। আপোনালোকে শ্বৰ্টছটোকে যদি চাইছে বুজি পাবই চাগে। মই লং ভিডিঅ' দিম, নিশ্চয় দিম। মানে গামোচাখিনি কাটিবলৈ হ'ল, কাটিলোঁ। এতিয়া চাদৰ লগাম। আপোনালোকে চাদৰ বিচাৰি আছে যে, কিমান কমেণ্ট আহিছে চাদৰ লাগে, গতিকে মই আপোনালোকলৈ সকলোলৈকে চাদৰ লৈ আহিম বুলি ভাবিছোঁ। চাদৰ যিহেতু সৰহকৈ লগাম, আপোনালোকে চাদৰ কেনেকৈ ল'ব পাৰিব, মোৰ হোৱাটছআপ নাম্বাৰ দিম আপোনালোকক, সকলো ডিটেইলছত কৈ দিম। মাত্ৰ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, যিহেতু এতিয়ালৈকে চাদৰ লগোৱাই নাই। মানে আপোনালোকৰ কি ববিন লৈ মেলি লগাই মেলি অনালে অকণমান সময় লাগিব। সূতাই অনা নাই মই, আগৰ শালখন কাটিব পৰা হৈ আছে, সেইখন কাটি মেলি, গতিকে সূতা চূতা আনি মেলি সকলো কৰিবলৈ আছে। মই ভিডিঅ' যোগে সকলো জনাই থাকিম আপোনালোকক। আপোনালোকে মাত্ৰ ভিডিঅ'বিলাক চাই থাকিব, তেতিয়াহে আপোনালোকে মাত্ৰ ভিডিঅ'বিলাক চাই থাকিব, তেতিয়াহে চাদৰ আপোনালোকে গম পাব দেই কেনেকৈ ল'ব পাৰিব। এনেই মানে আপোনালোকে কমেণ্ট কৰি থাকিলে একেটা ভিডিঅ'তে নহ'ব, কিন্তু তেতিয়া কেনেকৈ গম পাব ন? আগৰ ভিডিঅ'টোতে কমেণ্ট কৰি থাকিলে নহ'ব নহয়, কেনেকৈ পাম। গতিকে নতুন ভিডিঅ'বিলাক চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আজি আপোনালোকক মোৰ শালৰ গামোচা দেখুৱাওঁ। আপোনালোকে জানে মোৰ ষ্টেণ্ড এডালৰ অভাৱ, এটা লাইটৰ অভাৱ, গতিকে কি কৰিব, উপায় নাই, এনেকৈ ভিডিঅ' বনাইছোঁ। আৰু এয়া হৈছে গামোচা, মই মেলি দেখুৱাই দিছোঁ এখন। আপোনালোকে যিহেতু সুধি থাকে যে গামোচা দীঘল বহল কিমান, এয়া মই কিন্তু আজিলৈকে জুখি পোৱা নাই কিমান কি কথা। এইখিনি আৰু গম পাইছে চাগে নিশ্চয়, যিসকলে গামোচাৰ ভালকৈ ব্যৱহাৰ জানে তেওঁলোকে নিশ্চয় গম পাবই, গামোচাখন মেলি দিলতে গম পাব। মই আপোনালোকক চানেকি ভিডিঅ' দিয়া নাই ভালেমান দিন, নহয়নে বাৰু? নিশ্চয় দিম, ৰ'ব। ভিডিঅ' মানে চানেকি তুলি থোৱা আছে, মাত্ৰ ভিডিঅ' কৰিবলৈ সময় হোৱা নাই। কৈছোঁ খুব ব্যস্ত জানেনে। এটা হৈছে এইটো ফুল কিন্তু বেছি নাপায় দেই। মানে কি হয়, যিহেতু মেচিন শালত বোৱা হয়, চানেকি খুব কম সংখ্যক কালেকশ্যন থাকে, গতিকে নিৰ্দিষ্ট চানেকিখিনিৰে আৰু বাচি থকা হয়। লাগে নেকি? লৈ যাওক। তাৰপিছতে এখন গামোচা, গতিকে নিৰ্দিষ্ট ফুলকেইটাহে আৰু নতুনকৈ বাচোঁ বুলি ক'লেতো চানেকি অৰ্ডাৰ দি আনি মেলি ফুল বচালে বহুত পইচা খৰচ হৈ যায়, সেইকাৰণে আৰু নহয়। তথাপিতো আপোনালোকক মই বাৰু ফুলৰ চানেকি দি থাকিম, আপোনালোকে চাই থাকিব। ফুলৰ চানেকিখিনি আপোনালোকে কিন্তু খুব ছাপোৰ্ট কৰিছে, খুব মৰম দিছে, খুব ভাল লাগিছে জানেনে। এয়া একে ফুলে আৰু দেখুৱাই নাথাকোঁ, সকলো দুটামান দেখুৱাই দিছোঁ আপোনালোকক। আটাইতকৈ প্ৰিয় ফুলটোৱে হৈছে এইটো চাওক, সেইটো মোৰ খুব ভাল লাগে, এনেকুৱা গোটা ফুলবিলাক। এটা হৈছে এইটো অকণমান কিবা লাগিলে, তাৰ মানে হেৰি হৈছিলে, বহুত দিন মানে শালত এনেকৈ বোৱা নাছিলোঁ, কেইবাদিনো বোৱা নাছিলোঁ, সেইকাৰণে মানে ৰাঁচখন লাগি পেলাই, যিহেতু লোহা ৰাঁচ, এইখিনি এনেকৈ মানে অকণমান হেৰি হৈ গ'ল। এইখন নিদিওঁ বাৰু কাকো, যিহেতু সকলোৱে পইচা দি নিব নহয় জানো, মাত্ৰ আপোনালোকক দেখুৱাইছোঁ। পইচা দি নিলে বেয়া বস্তুটো কাহানিও নিদিওঁ, ভালটোৱে দিম। মই কিনি যদি আনো কাৰোবাৰ পৰা, তেতিয়া ময়ো পইচা দি অনা বস্তু বেয়াটো দিলে বেয়া পাওঁ নহয় জানো, গতিকে কাকো নিদিওঁ। এখন এইবিলাক একে আৰু। আকৌ এখন মেলি দেখুৱাই দিছোঁ বাৰু। মোৰ যে গামোচাকেইখন লৈ ফেচবুকত কিমান বিতৰ্ক। মোৰ যদি ইউটিউবৰ ভিউৱাৰ্ছ কোনোবা ফেচবুকত আছে নহয়, মোৰ পেজটো মানে চালে গম পাব কেনেকুৱা কাজিয়া লাগিছে, বিতৰ্ক হৈছে মোৰ গামোচা লৈ, কমেণ্ট দিয়া দি। ময়ো কম নহয়, পষ্ট কৰি দিছোঁ কমেণ্টবিলাক, দেখিছোঁ। কোনোবা এটাইতো মোক 35 টকাত গামোচা দিয়ে। এজনীয়ে মোক কৈছে, হেৰি কি আপোনালোকৰ বোলে, আপুনি বোলে যিমান টকাত সূতা আনে বোলে, খৰচ যিমান পৰে তাৰ ডাবুল ল'ব বোলে, বেছি পইচা লৈছে, এনেকৈ কৈছে। দৰকাৰ নাই নহয়, মোৰ দাম মই নিজে নিৰ্ধাৰণ কৰিম, যিহেতু মই নিজে গামোচা বৈছোঁ, মোৰ দাম মই নিজে নিৰ্ধাৰণ কৰিম। বেলেগে দাম নিৰ্ধাৰণ কৰিবলৈ প্ৰয়োজন নাই নহয়। মই গ্ৰাহকৰো সুবিধা অনুসৰি দাম নিৰ্ধাৰণ কৰিছোঁ, আৰু বিক্ৰেতাৰ সুবিধা অনুসৰিও দাম নিৰ্ধাৰণ কৰিছোঁ। গতিকে মোৰো লাভ থাকিব লাগিব, কিনাজনৰো লাভ থাকিব লাগিব, নহয় জানো। বহুত দাম এটা ক'লে আপোনালোকেতো কিনিব নোৱাৰে, বা ময়োতো নোৱাৰোঁ বহুত দাম এটা ক'লে কিনিব। গতিকে মই সেই অনুসৰি দামটো নিৰ্ধাৰণ কৰোঁ। গতিকে তাত কোনোবাই লাগিলে নিব পাৰে, নালাগিলে নালাগে। বহুত হেৰি আছে। এখন গামোচা, এইখন অকণমান চুটি বাৰু দেই, এইকেইখন
কোনোবাই নিলেও মানে দেখুওৱা হয় যে চুটি অকণমান এখন অকণমান চুটি দীঘল হৈ যায় আৰু কেতিয়াবা উপায় নাই কি কৰিব হৈ যায় আৰু এখন ডাঙৰ ফুলৰ গামোচা আছে ডাঙৰ ফুলৰ মানে এখন দুইফালে ফুল থকা ঠিক দৰাবৰ্ণ বুলি ক'ব নোৱাৰি দেই দৰাবৰ্ণৰ সমান ডাঙৰ ফুল নহয় আৰু দীঘলো বা সিমান নহয় যিহেতু দৰাবৰ্ণৰ গামোচাখন অলপ দীঘল হ'লে ভাল লাগে গতিকে সিমান দীঘল নহয় এইখন দুইফালে ফুল আছে এইখন মই যে এনেকুৱা সৰু সৰু বুটাবিলাকে বেছি ভাল পাওঁ গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল গামোচা ইমানখিনিয়ে আছিল আপোনালোকে গামোচা দীঘল বহল কিমান মানে সুধি থকাৰ কাৰণে মই আচলতে আজি এই ভিডিঅ'টো লৈ আহিলোঁ আৰু মই অতি সোনকালে আপোনালোকক চাদৰ দিবলৈ চেষ্টা কৰিম এইবাৰ ভাবিছোঁ সকলো আপডেট মই লং ভিডিঅ'ত দি থাকিম গতিকে মোৰ ভিডিঅ'বিলাক আপোনালোকক আকৌ কৈছোঁ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ভিডিঅ' নাচায় তেতিয়া কিন্তু চাদৰ নাপাব আপোনালোকে যিহেতু বহুত বেছিও নলগাম মাত্ৰ 30খন চাদৰ লগাম গতিকে আজি এইখিনি আছিলে ভিডিঅ'টো ইমানখিনিলৈকে চবে ধন্যবাদ জনালে আজিলৈ আহিলোঁ বাই